হে মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকক আজি মই ডাইচৰ ক্লাছ কৰিব ওলাইছোঁ। যদি ভিডিঅ'খন ভাল পায় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ডাইচৰ ক্লাছ আৰম্ভ কৰোঁ। এতিয়া আমাক কুৱেশ্যনত দিয়া আছে 4 কা বিপৰীত সংখ্যা বাটায়ে, মানে অসমীয়াত ক'ব গ'লে 4ৰ বিপৰীত সংখ্যাটো কোনটো সেইটো সুধিছে। এতিয়া ডাইচৰ কুৱেশ্যন একদম সহজ, 2 ছেকেণ্ডত আপোনালোকে সলভ কৰিব পাৰিব। আহক আমি আৰম্ভ কৰোঁ। এতিয়া 4 কা বিপৰীত সংখ্যা সুধিছে, তেনেহ'লে আমাৰ এই দুইখন ডাইচৰ মাজত যিকোনো এটা সংখ্যা কমন আছে, চাওক সেইটো পৰাই সলভ কৰিব লাগিব। ইয়াত 3 আছে, ইয়াত 3 আছে। 3 থকাৰ পিছত 3ৰ পৰা ক্লক ৱাইজ ঘূৰাই দিব, ইয়াকো ক্লক ৱাইজ ঘূৰাই দিব। ঘূৰাই দিলে কি হ'ব? 3, 4 আৰু 6। আকৌ কি দিছে? 3, 1, 2। এতিয়া আমাৰ 4ৰ বিপৰীত সুধিছে, আমাৰ 4ৰ বিপৰীত হ'ব 1। আমাৰ এনচাৰত 1 আছে। যদি 6ৰ বিপৰীত সুধিলে হয় তেনেহ'লে আমি 2 দিলে হয়। 6ৰ বিপৰীত 2 হ'ব, আৰু 3ৰ বিপৰীত যিটো সংখ্যা অহা নাই সেইটোৱেই হ'ব। 3ৰ বিপৰীত সুধিলে হয় তেনেহ'লে 5 হলা হয়। এতিয়া আমাৰ কুৱেশ্যনত দিছে 2 কা বিপৰীত সংখ্যা বাটায়ে। 2 কা বিপৰীত সংখ্যা সুধিছে আমাক, মানে অসমীয়াত ক'ব গ'লে 2ৰ বিপৰীত সংখ্যাটো কি হ'ব। তেতিয়া আমাৰ কুৱেশ্যনটো চাওক, দুটা ডাইচক কম্পেয়াৰ কৰক। চাওক এতিয়া দুইখন ডাইচৰ মাজত দুটা কমন আছে, 5ও কমন আছে, 1ও কমন আছে। 5 আৰু 1 দুইখন ডাইচত দুটা কমন আছে। এতিয়া যি দুটা আমাৰ কমন নাই সেই দুটাৰ বিপৰীত হ'ব। এই 5 আৰু 1ৰ বিপৰীত আমি ক'ব নোৱাৰিম এতিয়ালৈকে, তাৰমানে কি হ'ব সেইটো ক'ব নোৱাৰিম। কিন্তু 4ৰ বিপৰীত আমি ক'ব পাৰিম 4ৰ বিপৰীত 2, মানে এই এটা ডাইচত এটা আছে সংখ্যা আৰু এটা আছে 4 বাকী আছে, আৰু 2 বাকী আছে। সেইকাৰণে আমাৰ কি হৈছিল? 2ৰ বিপৰীত 4 হ'ব। আমাৰ 2ৰ বিপৰীত হৈছিল, সেইকাৰণে 2ৰ বিপৰীত 4 হ'ব। মানে এই দুটা বিপৰীত হৈ আছে। যদি আপোনালোকৰ ভিডিঅ'খন ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া চাওক, আগত আমাৰ দিয়া আছিল 2টা ডাইচ, এতিয়া আহিছে 3টা, 4টা, 5টা, 6টা। যিমান থাকিব আমি 2 ছেকেণ্ডত সলভ কৰিম। এতিয়া চাওক, এইখন ডাইচ আৰু এইখন ডাইচৰ মাজত কোনো এটা সংখ্যা কমন আছে নেকি? আগত চোৱা, এটা সংখ্যা কমন নাই। এতিয়া আমি গম নাপাওঁ কোনটোৰ বিপৰীত কোনটো হ'ব, গম নাপাওঁ। আকৌ চোৱা, এইটো আৰু এইটো চোৱা, 1 কমন আছে, 1 আছে, 2 আছে, 2 আছে। আমি আগত এটা কি পাইছিলোঁ, মানে দুটা সংখ্যা, এটা ডাইচৰ মাজত যদি দুটা সংখ্যা কমন থাকে তেনেহ'লে সেইটো আমি ক'ব নোৱাৰোঁ, কিন্তু যিটো বাকী থাকিব সেইটো তাৰ বিপৰীত সংখ্যা হ'ব। চাওক, 1, 2 আৰু 1, 2 এই দুটাৰ বিপৰীত আমি ক'ব নোৱাৰিম এতিয়ালৈকে, কিন্তু 3ৰ বিপৰীত আৰু 3ৰ বিপৰীত 5 হ'ব আমি ক'ব পাৰিম, কাৰণ এই ডাইচৰ মাজত এটা 3 আছে আৰু 5 আছে। সেইকাৰণে দুটাৰ মাজত দুটাৰ বিপৰীত হ'ব, মানে 3ৰ বিপৰীত 5 হ'ব। 3ৰ বিপৰীত 5 হ'ব। আমাৰ এনচাৰত দিয়া আছে 5। এতিয়া চাওক, 2 কা বিপৰীত ক'ব দিছে, কি হ'ব। এতিয়া আমাৰ 3টা ডাইচ আছে, 3টা ডাইচৰ মাজত চোৱা, আগত দুটা কমন আছিল, সেইকাৰণে
যিটো বাকী আছিল এইটো তাৰ বিপৰীত আছিল। এতিয়াও তেনেকুৱা সলভ হ'ব, কিন্তু 6 আৰু 3 দুটা 6 আৰু 3 দুটা কি আছে এনেকৈ সলভ হ'ব। এই দুটা ডাইচৰ মাজতো সলভ হ'ব, কিন্তু ইয়াৰ ইটো আৰু ইটো সলভ হ'ব। আমি দুটা নিয়মত সলভ কৰি চাওঁ। এই ডাইচ আৰু এই ডাইচৰ মাজত দুটা কি কমন আছে? 3 কমন আছে। 3টো ক্লক ৱাইজ ঘূৰাই দিয়া, এনেকৈ ঘূৰাই দিয়া। 3 2 6 আকৌ আমাৰ 3 5 আৰু 4 আমার কি হচ্ছে তোর বিপরীত আমার 5 হব, তোর বিপরীত 5 হব। আর যদি 6 বিপরীত দিলে হয় তাহলে আমি এই দুটা আমার ডাইস থাকলে 6 বিপরীত আমার 4 হতো। আকৌ আমি দ্বিতীয়টো নিয়ম চাম। এই দুটা ডাইসৰ মাজত চাওক 6 আৰু 3 কমন আছে, 6 আৰু 3 কমন আছে। 2 আৰু 5 দুটা সংখ্যা বাকী আছে, সেইকাৰণে 2ৰ বিপৰীত আমাৰ 5 হ'ব। এইটোতো 2ৰ বিপৰীত 5 হৈছে, এইটোতো 2ৰ বিপৰীত 5 হৈছে। দুটা নিয়মতে আমাৰ 5 হৈছে, সেইকাৰণে আমাৰ 5 হ'ব ৰাইট আনসার। চাওক এতিয়া আমাৰ 4টা ডাইচ দিয়া আছে। 4টা ডাইচ থাকিলে আমি 2 সেকেন্ডত মাত্ৰ 2 সেকেন্ডত সলভ কৰিব পাৰিম। যদি অসমীয়াত কোৱেশ্চনখন লিখিব চোৱা তেনেহ'লে লিখিবা তোৰ বিপৰীত সংখ্যা কি হ'ব, এনেকৈ লিখিব পাৰা। আৰু আমি হিন্দীত লিখাটো ভাল, কাৰণ এই চেন্ট্ৰেল লেভেলত যিখিনি জব সেইখিনি হিন্দীতে বেছি কোৱেশ্চন থাকে, সেইকাৰণে হিন্দীতে শিকাই ভাল। চাওক এই দুইখন ডাইচৰ মাজত কম্পেয়াৰ কৰা এটা কমন আছে নেকি চাওঁ। 5 আৰু 5 দুটা কমন আছে, তেনেহ'লে আমি এই দুটা ডাইচৰ পৰাই আমি সলভ কৰিব পাৰিম কি হ'ব। যিটো কমন আছে সেইটো ক্লক ৱাইজ ঘূৰাই দিয়া, এনেকৈ ঘূৰাই দিয়া। 5 6 3 আকৌ লিখা 5ৰ তলত 5 দিব 1 4। আমার কি হচ্ছে তোর বিপরীত চোৱা, ইয়াতো 2 নাই, ইয়াতো 2 নাই, তেনেহ'লে 5ৰ বিপরীত হ'ব 2। 5ৰ বিপরীতটো হ'ব 2, তোৰ বিপরীত 5 হ'ব। যেটো কমন আছে 5ৰ বিপরীত কিন্তু 5 হ'ব নোৱাৰে, সেইকাৰণে এই দুটা সংখ্যা 2 নাই, সেইকাৰণে আমাৰ 5ৰ বিপরীত 2 হ'ব। তে কি কৈছে তোৰ বিপরীত 5 হ'ব আমাৰ। চোৱা যদি আমাক সুধিলো হয় ইয়াতো ঠাইত আমাৰ যদি সুধিলো হয় 3ৰ বিপরীত, আমি তেনেহ'লে 3ৰ বিপরীত আমি 4 দিলো হয়। যদি ইয়াত আমাৰ 6 সুধিলো হয় তেনেহ'লে আমি 6ৰ বিপরীত 1 দিলো হয়। যিকোনো ই সংখ্যা এটা দিলে আমি এনেকৈ সলভ কৰিব পাৰিম, ইয়াৰ পৰাই সলভ কৰিব পাৰিম। এইকাৰণে ডাইচ অতি সহজ। আৰু এটা ক্লাছ কৰিলে আশা কৰোঁ আপোনালোকৰ সকলো ডাইচৰ ক্লাছ পাৰিব। এতিয়া আমি অপেন ডাইচ এটা ক্লাছ ল'ম, যিটো ডাইচ খোলা থাকিব সেইটো ডাইচৰ এটা ক্লাছ ল'ম। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।